নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ আন এটি নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি আমি বৰ্তমান গৈ আছোঁ ৰঙিয়াৰ কিন্দুকোণাত, কাৰণ আমাৰ গাড়ীখনৰ মানে ফিটনেছ ফেল হৈছিলে আৰু যোৱা 2 দিনমান আগতে আমি এপ্লাই কৰিছিলোঁ। আজি যিহেতুকে ডেট, সেইকাৰণে আমি মনীন্দ্ৰ ৰাভাৰ লগত বৰ্তমান গৈ আছোঁ ৰঙিয়াৰ কিন্দুকোণাত। আৰু যিহেতুকে ইয়াৰ আগতে মানে আমিন গাঁৱতে বনাইছিলে, এতিয়া মানে আমিন গাঁৱত নাই, অফিচটো মানে ট্ৰেন্সফাৰ হৈছে, সেইকাৰণে আমি এইবাৰ ইফালে ৰঙিয়ালৈকে যাব লগা হৈছে। ৰঙিয়া নাপায় বাৰু, কিন্দুকোণাতে যাব লাগে। আৰু বৰ্তমান আমি গৈ আছোঁ শৰাইঘাটৰ ওপৰেৰে। শৰাইঘাটৰ দলংখন আপোনালোকে চাওকচোন এবাৰ। আগতে আহিছিলোঁ যদিও ইমান ভাল হোৱা নাছিলে, মানে দলংখন এতিয়া ৰিপেয়াৰিং কৰি দিছে, সেইকাৰণে অলপমান দেখিবলৈ ভাল লগা হৈছে। চ' ফাইনেলি আমি আহি পালোঁ কিন্দুকোণা, আৰু তাৰ পৰা আমি কাগজ মানে ফিটনেছ বনাই আমি বৰ্তমান উভতি আহি আছোঁ সন্ধিয়া সময়ত। আৰু চাওকচোন আপোনালোকে, সন্ধিয়া সময়ত শৰাইঘাটৰ দলঙৰ ওপৰত গাড়ীবিলাক কেনেকুৱা লাইটিং হৈছে। আৰু সেইফালে আছে কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু, কিন্তু আজি সেইফালে যোৱা নহ'ব, যিহেতুকে আমাৰ উভতি আহোঁতে মানে ৰাতিয়ে হ'ল। আৰু মই আপোনালোকক অলপমান শৰাইঘাটৰ ওপৰত গাড়ীবিলাক কেনেকৈ চলে ৰাতি সময়ত, এতিয়া মানে ইমান জাম হোৱা নাই, কিছু সময়ৰ পিছত হয়তো হ'ব পাৰে, কিন্তু আমাৰ ভাগ্য ভাল, এতিয়া মানে জাম চাম নাই, বিন্দাছ যাব পাৰিছোঁ। এইবাৰ ভাবিছোঁ মানে কি, আমি এইবাৰ নতুন এয়াৰপৰ্টটোত সোমাই যাওঁ, গতিকে মই আপোনালোকক অলপমান দেখুৱাই আছোঁ এয়াৰপৰ্টটো। ফাইনেলি গাইছ, আমি আজাৰাৰ এইটো বিমান বন্দৰত সোমাইছোঁ, আৰু এইটো বোলে নতুনকৈ মানে এয়াৰপৰ্টটো বনাই আছে, সেইকাৰণে মনিনে ক'ল মানে কি এয়াৰপৰ্টটো এবাৰ চাই যাওঁ। আৰু ৰাতি বোলে মানে দেখিবলৈ খুব বেছি ধুনীয়া। মই কিন্তু আজি প্ৰথম দেখিলোঁ, এয়াৰপৰ্টত মই কেতিয়াও অহা নাছিলোঁ। আৰু এইটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু আপোনালোকে চাওকচোন ভিউটো কেনেকুৱা লাগিছে, এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ইয়াত মানে গাড়ীখন ৰখাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত ন' পাৰ্কিং জ'ন এৰিয়া বুলি লিখা আছে, গতিকে এইফালে চিকিউৰিটিয়ে হুইচেল মাৰি আছে। মই আপোনালোকক অলপমান ওচৰৰ পৰা জুম কৰি দেখুৱাই দিছোঁ, মানে লাহে লাহে গাড়ীখন গৈ আছোঁ। আৰু এয়া চাওক আপোনালোকে, কি ধুনীয়াকৈ গল্ডেন কালাৰত সজাই থৈছে। কিন্তু ইয়াত গৈ পেলাই মানে ফটো উঠাৰ হেঁপাহ আছিলে, কিন্তু আজি মানে যোৱাৰ সৌভাগ্য নহ'ব। কেতিয়াবা মানে ফ্লাইটত গ'লে মই ইয়াত সোমাব পাম আৰু, গতিকে মই আপোনালোকক অলপমান জুম কৰি দেখুৱাই দিওঁ। গতিকে বন্ধু বান্ধৱীসকল, আজি আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰি, গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।